ষ্টুডেণ্ট মই তোমালোকৰ কাশ্মীৰ মেম আজি মই তোমালোকক হাই ছেকেণ্ডেৰী কুৱেশ্যন পেপাৰ 2019 8 নম্বৰ পৰা কুৱেশ্যনখিনি আলোচনা কৰিম তেনেহ'লে আহাচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আনন্দবৈ যিখিনি কুৱেশ্যন আছিল তাত যিকোনো দুটা লিখিব আহিছিলে এটা কুৱেশ্যনত 3 মাৰ্ককে আছিলে তাত যিকোনো দুটা লিখিব আহিছিল আৰু 6 নম্বৰ আছিলে এতিয়া 8ৰ যিটো ক নম্বৰ কুৱেশ্যন আছিল সেই কুৱেশ্যনটো আছে সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছিল যেতিয়া শ্ৰীকৃষ্ণ শুই আছিল তেতিয়া মাক যশোদাই তেওঁক জগাবৰ কাৰণে বিভিন্ন মৰমৰ মাতেৰে তেওঁক জগাব চেষ্টা কৰিছিল আৰু সেই সময়তে মাতৃ যশোদাই তেওঁক বিভিন্ন নামেৰে মাতিছিল লগতে এই উক্ত বাক্যষাৰ কৈছিলে শ্ৰীকৃষ্ণই সকলো পুৰুষ মানে নহয় সকলোৰে দেৱতা আৰু শ্ৰীকৃষ্ণৰ নিচিনা এজন ভগৱানক যশোদাই পুত্ৰ হিচাপে পোৱাটো বহুত ভাগ্যৰ কথা যশোদাৰ ভক্তি বলতে এইটো সম্ভৱ হৈছে সকলো পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ ভূষণ মানে হৈছে অলংকাৰ স্বৰূপ হৈছে কৃষ্ণ গতিকে এই কথাৰ জৰিয়তে এইখিনি কথাকে ক'ব বিচাৰিছে আৰু সেইখিনি কেনেকৈ লিখিব লাগিব সেইটো মই তোমালোকক PDF ফাইলত দি দিম মই তোমালোকক কৈছোঁৱেই অলৰেডি যে মোৰ PDFটো ডাউনলোড কৰি ল'বা তাতে চব এনচাৰবিলাক চিৰিয়েলিকৈ লিখিব এতিয়া 8ৰ খটো জনতা আহ্বান কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে এইটো হ'ব জনতা জয়ৰ কথা কৈছে তেওঁ জনতাই কেনেকৈ জয় হ'ব পাৰে জনতা আহ্বান কবিতাটোৰ জৰিয়তে তেওঁ তাকে বিচাৰিছে ইয়াৰ এক্সপ্লেইন মই ধুনীয়াকৈ কৰি দিছোঁ যিটো মই PDF ফাইল বনাই পেলাই দিছোঁ তাত চাই ল'বা তাতে আছে ইয়াৰ এক্সপ্লেইন ধুনীয়াকৈ তাত কৰা আছে ঠিক আছে এতিয়া 8ৰ গটো আঘোণৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে কি দেখা পালেহেঁতেন প্ৰথম দুটা ষ্ট্ৰকৰ আলমত লিখা ইয়াত প্ৰথম দুটা যি দুটা ব্ৰেকআপ আছিল সেই ব্ৰেকআপকেইটাৰ আধাৰত তোমালোকে লিখিব লাগে আঘোণৰ পথাৰ নাথাকাহঁতে কবিয়ে কি লিখিব পাৰিলেহেঁতেন তাত হ'ব তেওঁ যদি আঘোণৰ পথাৰত কুঁৱলী নাথাকিলেহেঁতেন তেতিয়া তেওঁ দেখিব পাৰিলেহেঁতেন তেওঁৰ সেৱতীক লগতে দাউনীয়ে যি হাতীয়েদি ধান কাটি আছিল সেইবোৰ দেখিব পাৰিলেহেঁতেন আৰু তাত থকা সুন্দৰ পথাৰখন দেখিব পাৰিলেহেঁতেন এইখিনি কথাই তোমালোকে লিখি দিলেই হ'ল এতিয়া আমি আহিছোঁ 8ৰ ঘ নম্বৰ কুৱেশ্যনটোলৈ কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হয় মানুহ এবাৰ পৃথিৱীলৈ আহিলে আৰু কেতিয়াও আহি পেলাই যেতিয়া উভতি যাব তাৰপিছত আৰু কেতিয়াও ঘূৰি নাহে গতিকে তেতিয়া আমি মৰি যোৱাৰ পিছত যেতিয়া ইয়ালৈ নতুন মানুহ আহিব তেতিয়া তেওঁলোকে আমাৰ দৰে নাভাবিব আমাৰ দৰে কথা বতৰা নক'ব তেওঁলোকে যেনেদৰে ভাবিব সেই আমাৰ ভাবাটোৰ লগত সম্পূৰ্ণ বেলেগ হ'ব কবিয়ে সেইটো কথাটোকে ক'ব বিচাৰিছে সেইখিনি কথাই তোমালোকে এক্সপ্লেইন কৰি লিখিব লাগিব যিটো মই PDF ফাইলত দিম তোমালোকে চাই ল'বা ঠিক আছে